ভাগিলে হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া 8:10 হৈছে। মই বেলেগ একো কাম কৰাই নাই, মাত্ৰ ব্ৰেকফাষ্ট বনাইছোঁ আৰু হাজবেণ্ডক খুৱাই এই মাত্ৰ পঠিয়াইছোঁ। তাৰপিছতে কলিজাজনী সাৰ পাই গ'ল নহয়, এতিয়া সেয়া তাইক লৈ কামখিনি কৰিব লাগিব। এতিয়া 8:10 হ'লেই। তাৰপিছত মই ঘৰৰ কাম বন কৰি মেলি 12 চাৰে 12লৈকে মোৰ ভাত খোৱাবগৈ লাগিব। তাকে এতিয়া ভাবিছোঁ ভিডিঅ'টো এতিয়াই ষ্টাৰ্ট কৰি লওঁ, নহ'লে মানে মোৰ ভিডিঅ' কৰিবলৈ থাকিয়ে যায়। এয়া ৰুমৰ অৱস্থা দেখিছেনে, একেবাৰে নাইকিয়া হৈ আছে। মই ৰুমটো ঠিক ঠাক কৰিলোঁ। এইফালে খিৰিকীকেইখন খুলি দিওঁ বুলি ভাবিছোঁ। তাৰপিছত আকৌ দেখুৱালোঁ আপোনালোকক এই নেটকেইখন দেখিছেনে, মই নেট লগাই থৈছোঁ খিৰিকীকেইখনত, যাতে খিৰিকীকেইখন খুলি পেলাই ৰাখিব পাৰোঁ। গৰম দিনত মানে ইয়াত বহুতেই গৰম হয়, সেইকাৰণে এনেকৈ নেটখন লগাই দিছোঁ আৰু বাহিৰৰ পৰাহে এতিয়া খিৰিকীকেইখন খুলিব পাৰি। মানে এতিয়া ব'লক যাওঁ, ৰুমটো মানে বিচনাকেইখন পাৰি লওঁগৈ। আৰু এতিয়া আহি গ'লোঁ, মই ৰুমটো চাফা কৰি লওঁ। তাইক এফালে শুৱাই থৈ দিছোঁ। চাইকেলখনত অকণমান উঠাই দিম বুলি ভাবিছিলোঁ, কিন্তু তাই উঠিবলৈ মন নকৰিলে। সেইকাৰণে বিচনাতে এনেকৈ ইফাল সিফাল কৰি পেলাই মই বিচনাখন প্ৰথমতে পাৰি লওঁ। আচলতে ৰুমটোৰ মানে বিচনাখন ভাল হৈ থাকিলেহে ৰুমটো চাফা চাফা যেন দেখি, সেইকাৰণে মই ভাবিছোঁ প্ৰথমতে বিচনাখনেই পাৰি লওঁ। এনেই মানে ৰাতিপুৱা শুই উঠিয়ে বিচনাই পাৰি লোৱা হয়, কিন্তু আজি মানে দেৰি হ'ল যে, সেইকাৰণে প্ৰথমতেই হাজবেণ্ডক খুৱাই পঠিয়াই লৈছোঁ। তাতে তাই উঠি গ'ল আৰু মানে এতিয়াহে ৰুমটো চাফা কৰিম। এতিয়া ভাবিছোঁ বেডশ্বীটখন সলাই দিওঁ, ইখন বেডশ্বীট ধুই দিম। তাৰপিছত আৰু অকলশৰীয়াকৈ থাকিলে যে কিমান কি কৰিবলগীয়া হয় দেখিছেনে। তাইক ইফাল এবাৰ সিফাল কৰি মই এয়া বিচনা পাৰিবলগীয়া হৈছে। উপায় নাই, যিহেতু কৰিব লাগিবই। এতিয়া মানে থাকি থাকি অভ্যাস হৈ গ'লগৈ আৰু এনেকৈ এডজাষ্ট কৰিব লাগিব নহয় জানো। সকলোৰে সুবিধা অসুবিধা থাকে। এয়া মোৰ ৰুমটো তেনেকৈ এয়া দেখিছেই নহয়, চিজিল কৰি হৈ গ'ল। এতিয়া আহিলোঁ ভাতৰ যোগাৰ কৰিবৰ কাৰণে। আপোনালোকক অকণমান পিছতহে লগ পাইছোঁ দেই। মই মানে তাইক ৰুম চাফা কৰি মেলি আজৰি হৈ গা পা ধুই আহিলোঁগৈ, তাইক এই ৱাকাৰখনতে ৰাখি। তাৰপিছত এয়া শাক আনিছিলে, তাকে শাকখিনি ভাবিছোঁ ঢেকীয়া শাক। এই শাকটো মই খাই খুব ভাল পাওঁ, সকলোৱে খায়েই, ঢেকীয়া ভাজিটো খাই ভাল লাগে। এয়া তাইক এবাৰ বিচনাত এবাৰ ৱাকাৰত এনেকৈ ৰাখি মই কামবোৰ কৰোঁ আৰু ঢেকীয়াখিনি এয়া ধুনীয়াকৈ ৰ'দত অকণমান শুকাবলৈ দিছোঁ। মই ঢেকীয়াখিনি মানে এই যোনটো বুঢ়া ঠাৰি সেইটো পেলাই দিওঁ, সেইকাৰণে এনেকৈ দুবাৰ দুবাৰ কৰিবলগীয়া হয় আৰু দেখিছেনে। এনেকৈ মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ দেই, মই কেনেকৈ কৰোঁ মানে। এতিয়া সেই বুঢ়া ঠাৰিখিনি এনেকৈ পেলাই দিওঁ আৰু আপোনালোকক মই দেখাই দিছোঁ। মই দুভাগ কৰি থোৱা আছে, এয়া দেখিছেনে। তাৰপিছতে আহি গ'লোঁ, মই তাইক বোলো কিবা এটা খুৱাই লওঁ, যিহেতু কামৰ পতাপত মানে তাইক খুৱাবলৈ থাকিয়ে গৈছে। এতিয়া মই চেৰেলেক্সেই দি দিছোঁ। পাছবেলা মই দাইল চাইল এনেকৈ কিবা এটা খুৱাম আৰু তাইক 3 টাইমেই খুৱাওঁ, কিন্তু একেটা বস্তুকে খাবলৈ মন নকৰে যে, কাৰণে বেলেগ বেলেগকৈ দিওঁ। এতিয়া এয়া চেৰেলেক্সটোকে মই লৰালৰিকৈ ভাবিছোঁ খুৱাই লওঁ। তাইও ভোক লাগিব হৈছে, মই কাম কৰি আছোঁ, তাইও সেয়া তেনেকৈ মাজে মাজে ফিডিং কৰাই থাকোঁ বাৰু। তাইক খুৱাই লওঁ, খুৱাই দিলেই তাই শুই যাব। এয়া খুৱাই মেলি দিলোঁ, তাই ধুনীয়াকৈ শুই গ'ল। এতিয়া ঢেকীয়াখিনি চাই লওঁগৈ কেনেকুৱা কি হৈ আছে। বেছিকৈ শুকালেও বেয়া। এয়া ঢেকীয়াখিনি ধুনীয়াকৈ শুকাই গ'ল। ধুই দিলে মানে কি হয়, পানীটো লাগি যায় যে, সেই তেনেকৈয়ে ভাজিলে অকণমান ঢেকীয়া শাকটো মানে কিবা পিছল পিছল বিজলোৱা নিচিনা হয়। মই সেইটো খাই বেয়া পাওঁ, অকণমান শুকান শুকানকৈহে ভাল পাওঁ। এতিয়া ঢেকীয়াখিনি ৰেডি হৈ গ'ল আৰু মই কিবা এটা খাই লওঁগৈ। ময়ো ৰাতিপুৱাৰ পৰা একো খোৱাই নাই, তাইক খুৱাই লৈ কামবোৰ কৰিলেহে আজৰি হৈহে মানে মই খাওঁ, নহ'লে মানে কি হয় খোৱাই নহয়, খাবলৈ মানে থাকি যায়। তাকে কিবা এটা খাই লওঁ, তাৰপিছত আকৌ ভাতৰ যোগাৰ কৰিবই হ'ব। এতিয়া 10:30মান বাজিলেই। এতিয়া আহিছোঁ, এয়া দাইলখিনি ভাবিছোঁ মই কুকাৰত নিদিওঁ, আজি কেৰাহীতেই বইল কৰিম। কেৰাহীত দিলে মানে কি হয়, কলিজাৰ কাৰণেও ৰাখিবলৈ ভাল হয়। পিছত আমি বিলাহী বা এনেকুৱা টেঙা বেলেগ কিবা কিবি দিব পাৰোঁ। বইল কৰি ৰাখিলে মানে অকল মচুৰ আৰু মগু দালি, আৰু তাৰ লগত মই আজি অকণমান অমিতা দিম। অমিতাটো সৰু ল'ৰা ছোৱালীক খুৱাব লাগে। ইমানখিনি কৰি খোৱালে মানে তাই উঠিয়ে গ'ল দেখিছেনে, বেছি সময় নুশুৱেই। তাৰপিছত এয়া ওচৰৰে ছোৱালীজনী আহিলে, তাইৰ লগত খেলিবলৈ তাইক দি দিছোঁ অকণমান। এতিয়া শুই উঠিলে যে, মনটো ভাল, ধুনীয়াকৈ খেলি আছে। আৰু এতিয়া আহিলোঁ, মই অমিতা অকণমান কাটি লওঁ। দাইলখিনি অকণমান তিয়াই ৰাখিছিলোঁ যে, ইয়াতে এতিয়া অমিতা এটুকুৰা দি দিওঁ। তাইক খুৱাবলৈ মানে ভাল হয়।
দেখিছেনে সেয়া বিচনাৰ পৰা আহি এতিয়া তাই পাই গ'লহি ৱাকাৰত ওচৰতে সেই ওচৰৰ আৰু দুজনীমান আহিছে আমি যে কোৱাৰ্টাৰত আছোঁ যদিও এই ল'ৰা ছোৱালীকেইটা আহি থাকে সেইকাৰণে মানে অকণমান ঘৰত থকা নিচিনাও লাগে সিহঁতি আহি তাইৰ লগত খেলি থাকেহি তাই মানে এনেকৈ সৰু ল'ৰা ছোৱালী আহি থাকিলে ভাল পায় আৰু অকল মোৰ লগতেনো কিমান থাকিব এনেকৈ সৰু ল'ৰা ছোৱালীৰ লগত খেলি ভাল পায় তাই তাতে থৈ এতিয়া মই আহিলোঁ দাইলখিনি বোলো বহাই লওঁ নিমখ অকণমান দিম আৰু এয়া অমিতা দি এনেকৈ বইল কৰি লৈছোঁ তেতিয়া তাইলৈও ৰাখি ল'ম আৰু ধুনীয়াকৈ তাৰপিছত আমাৰ কাৰণে কিবাকিবি দি তেল মাৰিম আৰু দাইলখিনি বহাই এতিয়া মই আহিলোঁ চব্জিখিনি কাটি লওঁ অকণমান ৰঙালাও ভাজিম ৰঙালাও চয়াবিন এনেকৈ তাৰপিছত ঢেকীয়া আৰু আলু ভাজিম ইফালে কণবিলাহী দিম আমাৰ কাৰণে দাইলত কিন্তু মই চব্জিখিনি মানে বাহিৰতে কাটি লৈছোঁ ৰ'দো দি আছে ভাল আৰু বাহিৰত কাটি ল'ম মই বাহিৰত কাটি ভাল পাওঁ এইফালে দাইল দেখিছেনে দাইল হ'বৰে হ'ল আৰু এয়া তাইকো তাৰ মাজতে গাটো ধুৱাই দিলোঁ গা ধুৱাই দিলে তাই অকণমান ফ্ৰেছ হয় আৰু অথনি সেই সোনকালে উঠিলে যে তাই মানে গাটো ধুৱাই দিয়া নাই যে সেইকাৰণে এতিয়া দাইল সিজি গ'ল এতিয়া এনেকৈ ভালকৈ সিজি যোৱাৰ পিছতে মানে মই তাইৰ কাৰণে কাঢ়ি ৰাখিলোঁ তাৰপিছত এতিয়া কেৰাহীত তেল দি মই ভাবিছোঁ প্ৰথমতে ঢেকীয়া আৰু আলু ভাজি বনাই লওঁ ঢেকীয়া আৰু আলু ভাজিত মানে মই কি হয় ঢেকীয়াটো পটককৈ সিজিয়ে যায় মই যিহেতু বুঢ়া ঠাৰিখিনি আগতীয়াকৈ পেলাই দিওঁ সেইকাৰণে আলুখিনি অকণমান সময় ভাজি লওঁ তাৰপিছতে ঢেকীয়াখিনি দি তেতিয়া পটককৈ হয় আৰু এই ভাজিখনত বুট কেইটামান দিলেও খুব ভাল লাগে মোৰ মানে কালি কি হ'ল পাহৰি থাকিলোঁ বুট দিয়াবলৈ সেইকাৰণে আৰু তাৰপিছত এয়া তাইক মাজে মাজে চাই আছোঁহি সিহঁতিও গ'লগৈ যে তাই ধুনীয়াকৈ খেলি আছে বাৰু এতিয়া এয়া ঢেকীয়া ভাজিখিনি ৰেডি হৈ গ'ল আৰু এইফালে চয়াবিন আলু আৰু ৰঙালাও সেয়াও অকণমান ভাজি বহাই দিছোঁ আৰু এইফালে দাইলো হৈ গ'ল আমালৈ কণবিলাহী দি দিলোঁ আৰু ৰঙালাও ভাজি সিজিলে আৰু ভাত ৰেডিয়ে হ'ব হ'ল এওঁ আহি পালেহি এতিয়া ভাবিছোঁ মানে ভাতটো ময়ো তেওঁৰ লগতে খাই দিওঁ তাই যিহেতু এতিয়া শুইছে হেল্ল' এভৰিৱান এতিয়া এয়া ভাত পানী খাই বৈ আজৰি হৈ শুলোঁ 2 ঘণ্টামানেই হ'ল এতিয়া 3টামানেই বাজিব হ'ল আমি সেই তেতিয়া 12:30মানতে খালোঁ আজি ভাতটো খোৱা অকণমান সোনকাল হ'ল কিন্তু যিহেতু আকৌ 2টাৰ পৰা যাবলগীয়া আছিলে তাৰপিছত বাপেক জীয়েক দুইজনী শুলে মোৰ অকণমান এই ভিডিঅ' এডিটিঙৰ কাম আছিলে তাকে কৰিলোঁ মই বাৰু এনেই অকণমান পৰিলোঁহে টোপনি যোৱা নাই যিহেতু দিনত শুলে ৰাতি টোপনি নোযোৱা হয় তাৰপিছত এতিয়া সেই বহি আছোঁ কলিজাও বহি আছে ইজনী চাওক হামিয়ে আহিছেগৈ পিছত বহি এয়া মই চানা খাই আছোঁ নেল পলিচ লগালোঁ তাৰপিছত এতিয়া মই আহিলোঁ বাহিৰতে ৰ'দ দিয়া দেখি আজি আচাৰখিনি অকণমান ৰ'দত দি দিছিলোঁ ৰ'দত দি থ'লে যিহেতু আচাৰখিনি বহুত দিনলৈ ভাল হৈ থাকে মই যিহেতু মাজে মাজে ঘৰত গুচি যাওঁ যে আচাৰবোৰ মানে মোৰ নষ্টই হয় ৰ'দত নিদিলে আচাৰবোৰ বেয়া হৈ যায় আৰু তাৰপিছত এইখিনি আমলখি এইখিনি মানে শুকুৱাই ৰখা আজি মোৰ এবছৰ হ'ল ভাল হৈ আছে এতিয়া মাজে মাজে অকণমান ৰ'দত দিব লাগে আৰু তেতিয়া বেছি ভাল হৈ থাকে তাৰপিছত এইখিনি গোলনেমু এই গোলনেমুটো মানে এই 3 বছৰীয়া হ'ল ঘৰৰ পৰাই আনিছিলোঁ তাৰপিছত ইয়াতো ৰাখিলোঁ পাছফালে এইখিনি সামৰি কুটৰি আহি আগফালে কাপোৰ আছিলে কাপোৰখিনি ভৰাই ল'লোঁ তাৰপিছত কলিজাক লৈ অকণমান বাহিৰত আহিলোঁ বাহিৰত এয়া পোৱালীকেইটাই খেলি আছিলে তাইকো অকণমান বাহিৰত লৈ আহিলে ভাল পায় আৰু তাইকো ৱাকাৰখনত বাহিৰত অকণমান দি দিছোঁ তেতিয়া সিহঁতকে চাই ভাল পায় তাৰপিছত আহিলোঁ কলিজাৰ এটা ড্ৰেছ আনিছিলোঁ মই ফ্লিপকাৰ্টত ড্ৰেছটো মানে ইমান ধুনীয়া আহিছে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ আপোনালোকেও যদি অকণমানি ল'ৰা ছোৱালীৰ কাৰণে এইটো ল'ব বিচাৰে ল'ব পাৰে দেই বহুত ধুনীয়া আহিছে দামটো ইমান কম দামত কিন্তু মই ইমান ভাল বস্তু আহিব বুলি ভবা নাছিলোঁ কিন্তু মানে বহুতেই ধুনীয়া আহিছে এতিয়া গৰম দিনত পিন্ধাবৰ কাৰণে খুব ভাল হ'ব আপোনালোকক লাগে যদি মই লিংকটো দি দিম দেই মোক কমেণ্ট কৰিব এতিয়া এয়া সন্ধিয়াৰ চাহকাপ বনাবলৈ লৈছোঁ সন্ধিয়াৰ চাহকাপ খাই লওঁ তাৰপিছত ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ মিঠাই আজি এটাই আছিলে তাকে চাহ খাই দিওঁ আৰু ভিডিঅ' যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব